নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ স্থানাংক জ্যামিতিৰ কোঅৰ্ডিনেট জ্যামিতিৰ অধ্যায় নম্বৰ 7। সকলোৱে হয়তো জানা যে অনুশীলনী 7.1ৰ আমি কুৱেশ্যনখিনি আমি আজি আলোচনা কৰিম। তোমালোকে হয়তো আগৰ চেপ্টাৰকেইটা অলৰেডি পাইছাই। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ যথেষ্ট গুৰুত্বপূৰ্ণ এটা চেপ্টাৰ। এই চেপ্টাৰটোৰ পৰা বহুতো কুৱেশ্যন অহা দেখা যায় মেট্ৰিকত, সেইবাবে তোমালোকৰ বাবে লৈ আহিছোঁ। সকলোৱে শেষলৈকে চাবা আৰু এই অধ্যায়টোৰ যিমানবোৰ কুৱেশ্যন আছে আটাইবোৰ কুৱেশ্যনে তোমালোকে চাবলৈ নাপাহৰিবা। আৰু ব'লা এটা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি জানিব লাগিব যে স্থানাংক জ্যামিতি হয় কি, হয়নে? মই প্ৰথমে তোমালোকক দেখাই লৈছোঁ যে দূৰত্ব কি হয়। ঠিক আছে, দূৰত্ব সূত্ৰটো মই প্ৰথমে দেখাই লৈছোঁ যে দূৰত্ব সূত্ৰটো। ঠিক আছে, দূৰত্ব সূত্ৰ এইটো আমি কেনেকৈ পাইছোঁ চাবা, যে তোমালোকে হয়তো আগৰ ক্লাছবিলাকত পাইছা যে আমি এক্স আৰু ৱাই ৰেখাবিলাক, হয় ন, আমি পাইছিলোঁ নাই পোৱা? পাইছোঁ ন। গতিকে ধৰা হওক এইটো 1 2 3 4 5, 1 2 3 4, 1 2 3 4 5, 1 2 3 4 5, হয় ন। 1 2 1 2 3 4 5, 1 2 3 4 5। তোমালোকে হয়তো জানাই চাগে ইয়াক আমাৰ কি বুলি কয়, এক্স বুলি কয়, আৰু ইয়াকো আমাৰ কি এক্স ডেছ বুলি কয়। এইডাল আমাৰ এক্স ৰেখা, আৰু ইয়াক আমাৰ কি বুলি কয় ৱাই ডেছ বুলি কয়, আৰু ইয়াক আমাৰ কি বুলি কয় ৱাই বুলি কয়। ঠিক আছে, মই যদি ইয়াতে এটা বিন্দু দি দিওঁ, ধৰা ইয়াতে মই এটা বিন্দু দি দিলোঁ। ঠিক আছে, মই এটা বিন্দু এটা দি দিলোঁ ইয়াতে, জাষ্ট ইয়াতে মই এটা বিন্দু দি দিলোঁ, আৰু ইয়াতো এটা মই কি কৰিলোঁ, ইয়াতো এটা বিন্দু দি দিলোঁ, আৰু ইয়াতো এটা বিন্দু দি দিলোঁ। তোমালোকে হয়তো জানাই চাগে যে এই বিন্দুটোৰ পৰা আমাৰ কি হয়, দূৰত্বটো আমি উলিয়াব পাৰোঁ, হয় নহয়? যেনে ইয়াতে এটা এ বিন্দু আছে, ইয়াতে এটা বি বিন্দু আছে, হয় নহয়? ইয়াৰ মই দূৰত্বটো উলিয়াবৰ কাৰণে মই কি কৰিম? প্ৰথমতে মই বিন্দু দুটা উলিয়াব লাগিব, হয় নহয়? যেনে ইয়াতে দিয়া আছে 1 আৰু 2, হয় নহয়? 1 2 মানে এক্স ৰেখাত কিমান আছে তোমাৰ? 1 আছে, হয় নহয়? এক্স ৰেখাত 1 আছে, আৰু ৱাই ৰেখাত কিমান আছে তোমাৰ? 2 আছে। চেম তোমাৰ কি আছে, ৱাই ৰেখাত তোমাৰ 5 আছে, আৰু এক্স ৰেখাত কিমান আছে? 4 আছে, মানে 4 5, হয়নে? এইকেইটা হৈছে তোমাৰ বি বিন্দু, আৰু এইকেইটা হৈছে তোমাৰ এ বিন্দু। আৰু ইয়াৰ পৰা আমি গম পাম, চোৱা এতিয়া 1টোক আমি কি বুলি ধৰিলোঁ? x1 y1, হয় নহয়? x1 আৰু y1, আৰু এইটো হ'ব আমাৰ x2, b2 হ'ব তোমাৰ x2 y2। ঠিক আছে, x2 y2, এইটো হৈছে a বিন্দু, আৰু এইটো হৈছে তোমাৰ b বিন্দু। আৰু ইয়াৰ পৰা আমি দূৰত্ব ফৰ্মুলাটো পাম যে এ বি ইজুকেলটো কিমান হ'ব? এ বি ইজুকেলটো কিমান হ'ব তোমাৰ? মই ফৰ্মুলাটো মই দেখাই দিছোঁ। x2 মাইনাছ কিমান হ'ব? x2 মাইনাছ কিমান হ'ব? x1, হয় নাই? আৰু ইয়াতে হোল স্কোৱাৰ এটা দিব লাগিব দেই, প্লাছ কিমান হ'ব? y2 মাইনাছ y1, এইটো হ'ব তোমাৰ ফৰ্মুলা। এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা, এইটো হৈছে দূৰত্বৰ ফৰ্মুলা। এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি এই চেপ্টাৰটো আমি আলোচনা কৰিম। 7.1ৰ যিমানবোৰ কুৱেশ্যন আমি আছে, এই ফৰ্মুলাটোৰ দ্বাৰা আমি সহজে ছল্ভ কৰিম। সকলোৱে চাই থাকিবা, আৰু ব'লা এতিয়া আমি প্ৰথম কুৱেশ্যনটো আমি আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যনটো দিয়া আছে, তলৰ প্ৰতিযোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিবলৈ কৈছে। এতিয়া আমাৰ দূৰত্ব নিৰ্ণয় কৰিবৰ কাৰণে আমি কি কৰিম? বিন্দুকেইটা লিখিলোঁ, বিন্দুকেইটা মানে 2 3 আৰু 4 1, হয় নাই? 1 নম্বৰটো ছল্ভ কৰিছোঁ। আমি প্ৰথমে লিখি ল'ম যে ধৰা হ'ল বিন্দু দুটা এ জোকেলৈ কিমান হ'ব? 2, 3, আৰু বি জোকেলৈ কিমান হ'ব তোমাৰ? 4, 1। এইটো এ বিন্দু, আৰু এইটো হৈছে তোমাৰ বি বিন্দু। ঠিক আছে, এতিয়া দূৰত্ব সূত্ৰটো আমি ব্যৱহাৰ কৰিম। দূৰত্ব সূত্ৰ মতে কি হ'ব তোমাৰ? কি আছিলে? এ বি ইজুকেলৈ কিমান হ'ব তোমাৰ? x2 মাইনাছ x1 হোল স্কোৱাৰ প্লাছ y2 মাইনাছ y1 হোল স্কোৱাৰ। ভালকৈ লিখিবা হা, এইটো হ'ব তোমাৰ ফৰ্মুলা। এই ফৰ্মুলাটোৱে আমি ব্যৱহাৰ কৰিম। আৰু পাৰিলে তোমালোকে লিখি ল'ব পাৰা, তোমালোকে ইয়াতে
ফৰ্মুলাটো লিখি ল'ব পাৰা যেনে তোমাৰ ইয়াতে মই যেনেবাকৈ ইয়াতে লিখাই দিছোঁ তোমালোকক ইয়াতে x1ৰ মান মই কি বুলি ধৰিম 2 বুলি ধৰিম এটা 2 আছে ন আৰু y1ৰ মান মই কি বুলি ধৰিম y1ৰ মান কি বুলি ধৰিম মই 3 বুলি ধৰিম এটা 3 আছে হয় ন সেম তোমাৰ x2 মান মই কিমান বুলি ধৰিম x2 মান মই 4 বুলি ধৰিম আৰু y2 মান মই কিমান বুলি ধৰিম 1 বুলি ধৰিম মই এনেকৈ লিখি ল'লোঁ তোমালোকেও লিখি ল'ব পাৰা আৰু এতিয়া মই ফৰ্মুলাটো ব্যৱহাৰ কৰি মই ফৰ্মুলাটো ডাইৰেক্ট পুট কৰি দিলে হ'ল ঠিক আছে ইয়াতে x2 মান কিমান দিয়া আছে 4 দিয়া আছে 4 মাইনাছ কিমান হ'ব তোমাৰ x1ৰ মানটো দিয়া আছে 2 4 মাইনাছ 2 হোল স্কোৱাৰ প্লাছ কিমান হ'ব y2 মান কিমান দিয়া আছে তোমাৰ y2 মান কিমান দিয়া আছে y2 মান দিয়া আছে তোমাৰ 1 দিয়া আছে হয় ন y2 মান কিমান দিয়া আছে 1 দিয়া আছে 1 মাইনাছ কিমান হ'ব 3 হয় ন মানে y1ৰ মান কিমান দিয়া আছে 3 দিয়া আছে ন গতিকে এইটো হোল স্কোৱাৰ হ'ব এতিয়া তুমি ডাইৰেক্ট বদমাছ ৰুলৰ মতে সমাধান কৰি দিয়া 4 পৰা 2 গ'লে কিমান থাকিব 4 পৰা 2 গ'লে থাকিব ব্ৰেকেটৰ ভিতৰত থকাখিনি আমি আগতেই সমাধান কৰিম কিমান 4 পৰা 2 গ'লে থাকিব 2 গতিকে কিমান হ'ব 2 স্কোৱাৰ প্লাছ কিমান হ'ব 3 পৰা 1 গ'লে কিমান থাকিব মাইনাছ 2 হ'ব এইটো কিমান হ'ব হোল স্কোৱাৰ ঠিক আছে এতিয়া কিমান হ'ব 2 দুগুণ কিমান হ'ব 4 হ'ব প্লাছ কিমান হ'ব 2 দুগুণ 4 প্লাছ এইটো ইয়াক যদি আমি স্কোৱাৰ কৰোঁ মাইনাছটো যদি স্কোৱাৰ কৰোঁ মানে প্লাছে হ'ব ন গতিকে এইটো প্লাছে হ'ব কিমান হ'ব 4 হ'ব হ'ব গতিকে আমাৰ কিমান হ'ব আনচাৰটো কিমান হৈ যাব আমাৰ √8 হৈ যাব এতিয়া তোমালোকে এক সৰু কৰিব পাৰা মানে আমাৰ 8টোক আমি কি কৰিব পাৰোঁ ন 2 দুগুণ 4 হয় ন 2 4 গুণ 8 2 দুগুণ 4 4 দুগুণ 8 মানে তোমাৰ কি হয় 2 × 2 × 2 এতিয়া দুটা 2 পৰা এটা 2 আহিব কিমান হ'ব তোমাৰ মই পেনটো চেঞ্জ কৰিছোঁ এতিয়া তোমালোকে লিখিব পাৰা ইয়াতে দুটা 2 আছে ন দুটা 2ৰ পৰা এটা 2 আহিব হয় ন দুটা 2ৰ পৰা এটা 2 আহিব বাকী এটা কি হ'ব তোমাৰ মানে এটা 2 ওলাই আহিব আৰু এটা 2 থাকিলে গতিকে আনচাৰটো হ'ব 2√2 এইটোৱে হ'ব তোমাৰ আনচাৰ গতিকে আমাৰ 1 নম্বৰ আনচাৰটো অলৰেডি ওলাইছে গতিকে 1 নম্বৰ আনচাৰটো হ'ব তোমাৰ 2√2 এইটোৱে হ'ব আনচাৰ এতিয়া 2 নম্বৰটো আমি কি কৰিম 2 নম্বৰটো আমি সেম একে ধৰণে আমি আলোচনা কৰিম 2 নম্বৰটো ঠিক আছে 2 নম্বৰটো আমি কি কৰিম যে ধৰা হ'ল বিন্দু কেইটা a বিন্দুত কিমান দিয়া আছে -5, 7 আৰু b বিন্দুত দিয়া আছে তোমাৰ কিমান -1, 3 এইটো হৈছে তোমাৰ b বিন্দু ঠিক আছে a বিন্দুটো এইটো b বিন্দুটো এইটো আৰু তোমালোকে মই কোৱা ধৰণে লিখি ল'ব পাৰা যে x1 ৰ মান কিমান দিয়া আছে -5 আৰু y1 ৰ মান কিমান দিয়া আছে তোমাৰ 7 দিয়া আছে আৰু x2 মান কিমান দিয়া আছে তোমাৰ -1 দিয়া আছে আৰু y2 মান কিমান দিয়া আছে তোমাৰ 3 দিয়া আছে এই বিন্দু কেইটা তোমালোকে লিখি ল'ব পাৰা ঠিক আছে আৰু তাৰ পিছত তোমালোকে দূৰত্বৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিবা দূৰত্বৰ ফৰ্মুলাটো কি হ'ব ab = কিমান হ'ব মই আকৌ লিখি দিছোঁ কিমান হ'ব x2 - x1 হোল স্কোৱাৰ প্লাছ কিমান হ'ব y2 - y1 হোল স্কোৱাৰ এইটো হ'ব তোমাৰ ফৰ্মুলাটো হয়নে আৰু এতিয়া কি কৰিবা সেম আমাৰ x2 মই আগৰ কোৱেশ্চনটো যেনেকৈ সলভ কৰিছোঁ এইটো এনেকৈ সলভ কৰিলে হ'ল ডাইৰেক্ট পুট কৰি গ'লে হ'ল ঠিক আছে সে -5 হ'ব ন -5 মাইনাছ কিমান দিয়া আছে তোমাৰ x1 মান কিমান আছে -1 দিয়া আছে এইটো ব্ৰেকেট কিমান হ'ব তোমাৰ হোল স্কোৱাৰ হ'ব প্লাছ কিমান হ'ব y2 মান দিয়া আছে গতিকে y2 মান কিমান দিয়া আছে 3 দিয়া আছে y1 মান কিমান দিয়া আছে y1 মান দিয়া আছে তোমাৰ -1 হোল স্কোৱাৰ ইয়াত মাইনাছ আছে কাৰণে মই কি কৰিছোঁ তোমাৰ সৰি মই এইটো তোমাৰ x1 ৰ মানটো পাতিলোঁ এইটো তোমাৰ কি হ'ব y1 ৰ মানহে হ'ব ন এইটো তোমাৰ 7 হ'ব হোল স্কোৱাৰ সেম এটা কি কৰিবা -5 দিয়া আছে ন তে -5 এটা মাইনাছে কি হ'ব তোমাৰ মাইনাছে কি হ'ব এটা ধৰা ইয়াতে দিয়া আছে -5 হয় ন -5 দিয়া আছে মাইনাছে তোমাৰ কি হয় তোমালোকে এটা কথা মন কৰিছানে মই ক'ত ভুল কৰি আছোঁ বা তোমালোকেও এইটো ফটকে ভুল নকৰিবা কেতিয়াও ঠিক আছে মানে মই x2 মানটো বহাই আছোঁ আগত x1 ৰ মানটো বহাই আছোঁ আগতীয়াকৈ এইটো চোৱা x2 মান কিমান দিয়া আছে -1 গতিকে -1 হ'ব মাইনাছ কিমান হ'ব তোমাৰ আকৌ -5 হ'ব হয় ন এইটো কিমান হ'ব তোমাৰ হোল স্কোৱাৰ হ'ব প্লাছ কিমান হ'ব
y2 মান কিমান দিয়া আছে 3 মাইনাস কিমান হ'ব 7y মান হোল স্কয়ার হ'ব এটা কিমান হ'ব তোমাৰ যে এতিয়া ইয়াকে যদি সলভ কৰা কিমান হ'ব -1 এটো মাইনাসে মাইনাসে কি হৈ যাব প্লাস হ'ব তোমাৰ 5 মানে তোমাৰ হোল স্কয়ার প্লাস কিমান হ'ব 7 over 3 গলে কিমান থাকিব -4 হ'ব হোল স্কয়ার হয় না এটা কিমান হ'ব এটো আমাৰ 4 ইয়াৰ পৰা আমি 4 পাম হয় না মানে দেখাই দিছে এটো 4 পাম প্লাস কিমান হ'ব এটো প্লাসে মাইনাসে কিমান হ'ব এটো স্কয়ার কৰিলে এটো প্লাসে হৈ যাব এটো কিমান হ'ব 4 হ'ব হয় না এতিয়া চোৱা এটো 4 স্কয়ার হ'ব এটো 4 স্কয়ার হ'ব হয়নে দে ইয়াকে যদি আমি কওঁ কিমান হ'ব তোমাৰ 16 প্লাস কিমান হ'ব 16 হ'ব মানে কিমান হ'ব 32 এ 32 টো যদি মই কৰো কিমান হ'ব 2 16 32 2 8 গুণ 16 2 4 গুণ 8 মই পেনটো চেঞ্জ কৰিছো 2 2 গুণ 4 ঠিক আছে ইয়াৰ পৰা এটা 2 দুটা 2 হয়নে এটা চাবা ইয়াতে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 2 গুণ 32 ইয়াৰ পৰা এটা 2 আহিব ইয়াৰ পৰা এটা 2 আহিব এটা 2 ওপৰত √2 থাকিব হয় না মানে 2 * 2 আহিব হয় না 2 * 2 √2 হ'ব মানে কিমান হ'ব আনসাৰটো 4 √2 এটো হ'ব আনসাৰ ঠিক আছে এটো হ'ব তোমালোকৰ আনসাৰ নেক্সট কোৱেশ্চনটো হৈছে a, b - a - b সেম তোমালোকে আগতে যেনেকৈ সলভ কৰিছিলা এটো তেনেকৈ সলভ কৰিব পাৰিবা যে এটা দিয়া আছে সো এতে x1 ৰ মানটো তোমালোকে লবা a আৰু x2 মান তোমালোকে লবা -a হয়নে আৰু নেক্সট তোমালোকে কি কৰিবা নেক্সট কি কৰিবা y1 ৰ মানটো লবা তোমালোকে y1 ৰ মানটো কি লবা b লবা আকৌ y2 মানটো কিমান লবা -b এনেকে তোমালোকে লৈ লবা ঠিক আছে আগতে মই লিখাই দিছো লিখি লবা যে ধৰা হল বিন্দু কেইটা a, b -a, b মানে লিখি দিছো এটো হ'ব a বিন্দুটো হ'ব তোমাৰ a, b আৰু b বিন্দুটো হ'ব তোমাৰ b বিন্দুটো কিমান হ'ব -a, b এটো হ'ব b বিন্দু আৰু এটো হ'ব তোমাৰ a বিন্দু এটা চোৱা মই ডাইৰেক্ট ফৰ্মুলাত পুট কৰি দিছো হা এটা ফৰ্মুলাটো কি আছিল x2 - x1 x2 - কিমান হ'ব x1 হোল স্কয়ার প্লাস কিমান হ'ব y2 - y1 হোল স্কয়ার হয়নে এটা চোৱা মই যদি ফৰ্মুলাত পুট কৰো কিমান হ'ব এটা x2 মান কিমান দিয়া আছে ইয়াতে -a মাইনাস কিমান হ'ব x1 মান কিমান দিয়া আছে x1 মান কিমান দিয়া আছে a দিয়া আছে কিমান হ'ব হোল স্কয়ার হ'ব সেম তোমাৰ কি হ'ব প্লাস কিমান হ'ব তোমাৰ y2 মান কিমান দিয়া আছে y2 মান দিয়া আছে b দিয়া আছে মানে -b দিয়া আছে তে -y1 মানটো কিমান দিয়া আছে তোমাৰ b দিয়া আছে b কিমান হ'ব হোল স্কয়ার জানো এটো -a কিমান হ'ব -2a কিমান হ'ব হোল স্কয়ার প্লাস কিমান হ'ব -b কিমান হ'ব তোমাৰ -2b কিমান হ'ব হোল স্কয়ার ইয়াৰ ওপৰত কি হ'ব ৰুট আহিব সেম এটা হোল স্কয়ার কৰিলে কিমান হ'ব তোমাৰ 4a হয় ন 4a স্কয়ার প্লাস কিমান হ'ব তোমাৰ প্লাস কিমান হ'ব 4b স্কয়ার হ'ব এটা মই এইফালে কৰি দিছো এতিয়া 4 টো যদি মই কমন লওঁ হয় ন a স্কয়ার 4 টো যদি কমন লৈ লওঁ 4 টো কমন লৈ কিমান হ'ব a স্কয়ার প্লাস কিমান হ'ব b স্কয়ার হ'ব ইয়াৰ ওপৰত ৰুট আহিব হয় ন এটা 4 ক যদি মই ৰুট 4 ক যদি স্কয়ার কৰো কিমান 2 এটা আহিব বাহিৰলে তাৰপিছত কিমান হ'ব a স্কয়ার প্লাস b স্কয়ার এটো হ'ব তোমাৰ আনসার এটো হ'ব তোমালোকৰ আনসার আমি স্থানাঙ্ক জ্যামিতিৰ অনুশীলনী 7.1 ৰ 1 নম্বৰ কোৱেশ্চনটো মই সলভ কৰি দিলো তোমালোকক 1 নম্বৰ যিমান কেইটা আছিল সলভ কৰিলো আৰু যিমান পাৰা তোমালোকে তোমালোকৰ ফ্ৰেণ্ড বিলাকক শেয়াৰ কৰিবা আমি এনেকৈ প্ৰত্যেকটো কোৱেশ্চন সলভ কৰি গৈ থাকিম কাৰণ ভিডিওটো বহুত দীঘল এটা ক্লাছতে শেষ কৰিব নোৱাৰি মই নেক্সট ক্লাছত তোমালোকৰ বাবে 2 নম্বৰ কোৱেশ্চনটো লৈ আহিছো ধন্যবাদ